এয়া ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে এটা সজাগতা সমদল আৰু আগতে এনেকুৱা কামবোৰত আচলতে জুবিন দাই আগভাগ লৈছিল। গতিকে তেখেতৰ মহাপ্ৰয়াণৰ পিছত মোক আমন্ত্ৰণ জনালে, ময়ো না ক'বলৈ বেয়া পালোঁ, আহিলোঁ। কিন্তু এখন বিজ্ঞান মনস্ক সমাজ গঢ়াৰ ক্ষেত্ৰত ইলোৰা বিজ্ঞান মঞ্চই যি পদক্ষেপ লৈছে, সেই পদক্ষেপ দীৰ্ঘম্যাদী হওক আৰু আমাৰ সমাজত বিজ্ঞান আৰু আধ্যাত্মিকতা দুয়ো সমান্তৰালভাৱে যাব লাগিব। কিন্তু তাৰ মাজত যি অন্ধবিশ্বাস আৰু কুসংস্কাৰ সোমাই পৰিছে, তাক আমি দূৰ কৰিব লাগিব। গতিকে আমাৰ অসমত আজিও ডাইনী হত্যা হৈ আছে। অসমত আজিও কিবা বেজ ভেজালিৰ কথাক লৈ এইবোৰ কথা শুনা পোৱা যায়। বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিছে। মানুহ নৰবলি পৰ্যন্ত ক'ৰবাত দিয়া বুলি শুনিছোঁ। গতিকে এই কথাবোৰে আমাৰ সমাজখন যে বিজ্ঞান মনস্ক হৈ আজিও গঢ়ি উঠা নাই, সেই কথাটোক প্ৰমাণ কৰে। আৰু যিসকল মানে বিদ্যায়তনিক দিশৰ মানুহ, তেওঁলোক সকলোৱে এই সজাগতাৰ সৃষ্টিত অৰিহণা যোগাব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, ইয়াতে ড্ৰাগছ বিৰোধী এটা অভিযান। আজিকালি যুৱ প্ৰজন্ম খুব ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে, আচ্ছন্ন হৈছে। সেই এটা মানে বাণী দিয়া হৈছে। আৰু মইতো বিশেষকৈ অভিভাৱকসকলক সতৰ্ক হ'বলৈ কওঁ এই ক্ষেত্ৰত, কাৰণ নতুন ল'ৰা ছোৱালীবোৰ খুব বেয়াকৈ ড্ৰাগছৰ কবলত পৰিছে। বহুত ভাল ভাল ঘৰৰ ল'ৰা ছোৱালী আজি ড্ৰাগছৰ কবলত পৰা বুলি গম পাইছোঁ। মাক দেউতাকক অনুৰোধ জনাইছোঁ, ল'ৰা ছোৱালীক অলপ সময় দিয়ক, তেওঁলোকৰ লগত তেওঁলোকৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক, যাতে কোনোদিনে তেওঁলোক হতাশগ্ৰস্ত নহয়। আৰু তৃতীয় কথাটো হ'ল যে আমাৰ এই যিখন সমাজ, এই সমাজখনে অংগদান, হিউমেন অৰ্গেন জীৱিত কালতে দি যোৱাৰ যিটো ব্যৱস্থা, সেইটো কৰিছে। তাৰ ফলত কি হৈছে, বহু দৃষ্টিহীনে দৃষ্টিশক্তি ঘূৰাই পাইছে। বহু মানে মানৱ অংগৰ প্ৰয়োজন বহুত মানুহক থাকে, বহুত অসুখত থাকে। গতিকে সেইটো এটা খুব ভাল বাণী। আমি সমাজখনৰ কাৰণে কিবা কৰিব যাবলৈ যদি মন আছে, প্ৰথম কথাটো হ'ল যে আমি অংগদান কৰি যাব লাগে। সেইটোৱে মোৰ আহ্বান।